নমস্কাৰ গ্লোবেল নিউজ নেটৱৰ্কৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি যেহেতু বছৰটোৰ শেষৰটো দিন গতিকে এই সময় পুৰণিক বিদায় দি নতুনক আদৰাৰ ষ্টুডিঅ'ৰ মজিয়াত মই শতাব্দী আৰু আজি শেষৰটো দিনত আপোনালোকৰ বাবে লৈ আহিছো আমি এক বিশেষ অনুষ্ঠান। ষ্টুডিঅ'ৰ মজিয়াত আমি আমন্ত্ৰণ জনাইছো জ্যোতিষ আচাৰ্য প্ৰণৱ শইকীয়া। ষ্টুডিঅ'ৰ মজিয়ালৈ আপোনাক স্বাগতম জনাইছো। আপোনাক আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ স্বাগতম জনাইছো। ধন্যবাদ। গতিকে আমি নতুন বছৰটো কেনেকুৱা যাব সকলোৰে বাবে কেনেকুৱা হ'ব সেই বিষয়ে কিছু আলোচনা কৰিম। গতিকে আৰম্ভ কৰিছো। হয়, নতুন বছৰটো আশা কৰিছো 2025তকৈ ভালেই যাব। কিছুমান দেশত অলপ নেচাৰেল কেলামিটিজ যেনে আৰ্থকুৱেক, ফ্লাডছ এইবোৰ হোৱা আকাংক্ষা আছে, সেইবোৰ হ'ব পাৰে। আদাৰৱাইজ কেইটামান ৰাশি কেইটামান লগ্নৰ কাৰণেতো খুবেই ভাল যাব। যেনে মিথুন লগ্নৰ কাৰণে, যাৰ মিথুন লগ্ন আছে আৰু কৰ্কট ৰাশি তেওঁলোকৰ কাৰণে খুব ভাল যাব। তেওঁলোকৰ ধন সম্পত্তি টকা পইচা ইনকাম বৃদ্ধি পাব। আৰু যাৰ মেঘ লগ্ন আৰু যাৰ শনি বহি আছে দশমত, ধৰি লওক যাৰ মীন ৰাশিত দশমত শনি বহি আছে তেনেসকল ব্যক্তিৰ প্ৰমোশ্যন হোৱা চান্স আছে, বিজনেছত বৃদ্ধি পোৱা চান্স আছে। আৰু কন্যা ৰাশিৰ কাৰণেও ভাল যাব। আৰু শ্বেয়াৰ মাৰ্কেটত অলপমান ফ্লাকচুৱেশ্যন হ'ব পাৰে। প্ৰথম বছৰৰ ৩-৪ মাহ আই থিংক শ্বেয়াৰ মাৰ্কেটে খুব ভাল ৰিটাৰ্ণ দিব। তাৰপিছত বছৰৰ বাকীখিনি সময়ত ইমান এটা নিদিব। বছৰৰ শেষৰ পিনে আকৌ শ্বেয়াৰ মাৰ্কেট ডাউন যাব পাৰে। আৰু সোণৰ মূল্যও বহুত বৃদ্ধি পাব 2026। মোটামুটি এইখিনিয়ে। হয় হয়। আৰু মানুহৰ আচলতে মানুহে জন্মপত্ৰিকা অথবা কুষ্ঠিত বহুতো বিশ্বাস কৰে। আচলতে এই জন্মপত্ৰিকা আৰু কুষ্ঠিত কেনেকুৱা ধৰণৰ যোগ থাকিলে ভাল অথবা কেনেকুৱা ধৰণৰ যোগ থাকিলে বেয়া সেই বিষয়ে আপুনি কি ক'ব? হয়, প্ৰথমতে আমি ভালটো ডিছকাছ কৰোঁ। হয় হয়, নিশ্চয়। এটা হ'ল আপোনাৰ প্ৰথম কথা, আমি যেতিয়া কুষ্টি চাওঁ আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু চাব লাগে মানুহৰ ভাগ্যস্থান, ডেট ইজ 9th হাউচ, যোনটো কুষ্টিৰ 9 নম্বৰ ঘৰটো। ভাগ্যস্থান যদি মানুহৰ কুষ্টিত আপুনি জানেই আমি 12টা ঘৰ চাওঁ, 12টা ঘৰ থাকে, 12টা ৰাশি আৰু 9টা গ্ৰহ। আটাইতকৈ ইম্পৰ্টেণ্ট হৈছে 9th হাউচ, মানে হাউচ অফ লাক, ভাগ্যস্থান। যদি মানুহ এজনৰ ভাগ্যস্থান খুব ষ্ট্ৰং আৰু ভাগ্যস্থানৰ স্বামীটো যদি ষ্ট্ৰং, এইখিনি অলপ বৰ টেকনিকেল কথা, মই চিম্পল ভাষাত বুজাব বিচাৰিছোঁ। 9th হাউচ আৰু 9th হাউচৰ লৰ্ড যাৰ ষ্ট্ৰং থাকে, কুষ্টিৰ বাকীখিনি উইক থাকিলেও তেওঁৰ জীৱনত প্ৰব্লেম নহয়। কাৰণ 9th হাউচটো হৈছে মানে আপোনাৰ ৰেলৰ ইঞ্জিনৰ নিচিনা। বাকীখিনি উইক থাকিলেও 9th হাউচৰ পাৱাৰে মানুহক লাইফত আগবঢ়াই নিয়ে। প্ৰথমটো আমি সেইটো চাওঁ যে নৱম ভাৱটো কিমান ষ্ট্ৰং। আৰু যোগটো বহুত আছে কুষ্টিত, কিন্তু মই এটা দুটা আপোনাক ইম্পৰ্টেণ্ট কেইটা কওঁ। এটা হৈছে মহালক্ষ্মী ধনযোগ। যদি আপোনাৰ ত্ৰিকোণকেইটা কানেক্টেড থাকে, ত্ৰিকোণ মানে 1st হাউচ, 5th হাউচ এণ্ড 9th হাউচ, এই তিনিটা ঘৰৰ মাজত যদি কানেকশ্যন হয়, সেই তেনেকুৱা কুষ্টি থকা ব্যক্তিৰ লাইফত কেতিয়াও অভাৱ অভিযোগ নহয়। তেওঁৰ হাতত টকা পইচা ধন সম্পত্তি সদায় থাকে, লাইফটো আৰামেৰে পাৰ হয়। আৰু এটা মহালক্ষ্মী ধনযোগ আছে আপোনাৰ 2nd হাউচ আৰু 11th হাউচত যদি ৰাশি পৰিৱৰ্তন যোগ হয়, তাৰমানে 2nd হাউচ হৈছে হাউচ অফ ৱেল্থ, ধন সোণ সম্পত্তিৰ স্থান। 11th হাউচ হৈছে হাউচ অফ গেইনছ বা আমি লাভ স্থান বুলি কওঁ। লাভ স্থান আৰু ধনস্থানৰ মাজত যেতিয়া ৰাশি পৰিৱৰ্তন যোগ হয়, সেই মানুহ বহুত ধনী হয়। পৃথিৱীত বেলেগ 90-95% মানুহতকৈ তেওঁৰ ষ্টেটাছ ওপৰত থাকে। এই দুটা বহুত ইম্পৰ্টেণ্ট যুগ। আৰু যেনেকৈ মই ক'লোঁ 9th হাউচটো ষ্ট্ৰং হ'লে খুবেই ভাল। কেইটামান আপোনাক মোটামুটিকৈ মই ভাল যুগৰ কথা ক'লোঁ। আৰু বেয়া যুগত ধৰি লওক এটা হৈছে কালসৰ্প দুখ। কালসৰ্প দুখ মানে আপোনাৰ কুষ্টিত গোটেইকেইটা গ্ৰহ ৰাহু আৰু কেতু এক্সিছৰ মাজত থাকে। তাৰমানে কেইটামান ঘৰ খালী থাকে কুষ্টিত, ৰাহু কেতুৰ মাজতে গোটেইকেইটা গ্ৰহ বহি থাকে। তেওঁলোকৰ এনেকুৱা ব্যক্তিৰ লাইফত মানে উন্নতি কৰাত বহুত তেওঁলোকে বাধা বিঘিনি পায়, অবষ্টেকল পায়। তেওঁলোকে লাইফত আগবাঢ়িবলৈ বহুত কষ্ট পায়। আৰু এটা ধৰি লওক বেয়া যুগ আছে আপোনাৰ যদি সপ্তম ভাৱটো পীড়িত হয়। সপ্তম ভাৱ হৈছে বিবাহ স্থান, হাউচ অফ মেৰেজ।
আপোনাৰ সপ্তম ভাৱৰ ওপৰত যদি বেয়া গ্ৰহৰ দৃষ্টি থাকে বা সপ্তম ভাৱৰ স্বামী যোনটো হাউচ মানে 7th লৰ্ড সেইটো যদি এফ্লিক্টেড হয় মানে কম্বাষ্ট বা বেয়া পজিশ্যনত থাকে তেনেকুৱা মানুহৰ হয়তো বিবাহ নহয় বা বিয়া হোৱাৰ পিছতো ডিভোৰ্চ হোৱাৰ চান্স খুব বেছি থাকে কেইটামান আপোনাক মই মেইন বুজাই দিলোঁ আৰু ইয়াৰ প্ৰতিকাৰ হিচাপে তেওঁলোকে যদি কিবা আমাৰ দৰ্শকসকলে প্ৰতিকাৰ হিচাপে কি কৰিব লাগিব ধৰি লওক যদি সপ্তম ভাৱ পীড়িত বাট কাৰোবাৰ যদি বিবাহত যদি ডিলে হৈছে আমি প্ৰথমতে চাব লাগিব যে সপ্তম ভাৱৰ স্বামী কোনটো গ্ৰহ সেই গ্ৰহৰ উপায় কৰিব লাগিব বহুত ধৰণৰ ৰেমেডিজ আছে জেম ষ্ট'নছ হ'ল এটা আৰু আপোনাৰ ধৰি লওক কাৰোবাৰ যদি বিবাহৰ যুগেই নাই ধৰি লওক 7th লৰ্ড এফ্লিক্টেড 7th লৰ্ড কম্বাষ্ট আৰু 7th লৰ্ড যদি পাপকৰ্তাৰী যুগত থাকে পাপকৰ্তাৰী যুগ মানে সপ্তম ভাৱৰ দুই চাইডে আপোনাৰ পাপ গ্ৰহ বহি থাকে যেনে ৰাহু মংগল কেতু বা শনি তেতিয়া এখন পূজা স্পেচিয়েল পূজা আছে সেই পূজাৰ নাম হৈছে কত্যানী পূজা কত্যানী পূজা কৰিলে এটি পোৱা যায় আৰু মই নিজেও ফল দেখিছোঁ যে যাৰ বিবাহৰ যুগ নাই তেওঁলোকৰো বিয়া হৈ যায় চ' সেইটো হৈছে আপোনাৰ 7th হাউচ যদি হাউচ অফ মেৰেজ যদি এফ্লিক্টেড বা বেয়া পজিশ্যনত আছে তাৰ ৰেমেডি আপোনাক ক'লোঁ সেইটো মেইন উপায় হৈছে কত্যানী পূজা আৰু ধৰি লওক গ্ৰহৰ পজিশ্যন চাই পেলাই জেমষ্টনটো প্ৰেছক্ৰাইব কৰা হয় কেতিয়াবা আৰু ধৰি লওক আৰু এটা আছে আৰু এটা বেয়া যুগ আছে ধৰি লওক পিতৃদুখ মানে পঞ্চম ভাৱটো 5th হাউচ আৰু 5th হাউচ লৰ্ড এফ্লিক্টেড তেতিয়া এখন পূজা আছে নাৰায়ণ বুলি পূজা কৰা হয় পিতৃদুখ হৈছে পিতৃদুখ থাকিলে মানুহৰ উন্নতি নহয় লাইফত মানুহৰ বিয়া হোৱাত দেৰি হয় সন্তান হোৱাত দেৰি হয় চ' প্ৰত্যেক দুখৰ কাৰণে এষ্ট্ৰলজিত কিবা নহয় কিবা ৰেমেডি আছে যিহেতু 2026 বৰ্ষ সমাগত আৰু বহুতে আপোনাৰ চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে ধৰক বহুতে শিক্ষাৰ্থীসকলে নিজৰ জীৱনত আগবাঢ়িবলৈ বিভিন্ন ধৰণে চেষ্টা কৰি আছে গতিকে শিক্ষাৰ্থীসকলৰ বাবে এই অনাগত বছৰটো কেনেকুৱা ধৰণৰ হ'ব পাৰে এই বিষয়ে আপুনি কি ক'ব চাওক ষ্টুডেণ্টবোৰে 2026ত ভাল ফল পাবলৈ কাৰণে তেওঁলোকেতো প্ৰথম কথাটো মনোযোগ দি পেলাই পঢ়া শুনা কৰিব লাগিবই আৰু তেওঁলোকক মই এইটো উপদেশ দিম যে যেতিয়া পঢ়িবলৈ বহে তেওঁলোকৰ পঢ়াৰ টেবুলখন হয়তো ইষ্টৰ পিনে মানে তেওঁলোকে ইষ্টৰ পিনে বা নৰ্থৰ পিনে মুখ কৰি পেলাই পঢ়া শুনা কৰিব লাগে তেওঁলোকৰ কনচেনট্ৰেশ্যন বাঢ়িব আৰু ৰিজাল্টটো ভাল হ'ব আৰু লগতে তেওঁলোকে ৰাতিপুৱা পঢ়া ষ্টাৰ্ট কৰাৰ আগতে হনুমান চালিচাখন পঢ়িলে ভাল আৰু বছৰটো ষ্টাৰ্ট হ'ব ওলাইছে এবাৰ নিজৰ কুস্তিখন দেখুৱাই পেলাই কোনোবা ভাল এষ্ট্ৰলজাৰক দেখাই কিবা যদি বাধা বিঘিনি আছে প্ৰতিকাৰ কৰি বাধা বিঘিনিখিনি দূৰ কৰাব লাগে এইখিনিতে আৰু এটা কথা সুধিব বিচাৰিছোঁ যিহেতু এতিয়া দেখা গৈছে দম্পতীসকলৰ মাজত প্ৰায়েই কাজিয়া হয় প্ৰায়েই অসুবিধাৰ সৃষ্টি হয় গতিকে নৱবিবাহিত যিসকল দম্পতী আছে বা যিসকলৰ মাজত কাজিয়া পেচাল এইবিলাক বেছিকৈ হয় তেওঁলোকে কেনেকুৱা ধৰণৰ কি কৰিলে মানে নিজৰ সম্পৰ্কটোত ফল লাভ কৰিব পাৰিব হয় চাওক মেৰিড লাইফত ডিছপিউট হোৱা বহুত কাৰণ আছে ধৰি লওক স্পেচিয়েলি লাভ মেৰিজৰ কেছত কুস্তি মেটচ কৰা নহয় আৰু তেনেকুৱা কেছত আমি দেখিছোঁ যে মোৰ তালৈও বহুত আহে মেৰিটেল ডিছপিউট লয় যে তেওঁলোকৰ কুস্তি হয়তো মেটচ কৰা নাছিলে বা ভালকৈ মেটচ কৰা নাছিলে যোনে কৰিছে ভালকৈ কৰা নাই ইউজুৱেলি আমাৰ ইষ্টাৰ্ণ ইণ্ডিয়াৰ পিনে কি হয় স্পেচিয়েলি অসমত মানুহবোৰে এইটো খালি চাই যে ৰাখিটো মিলিছে নে নাই কিন্তু আপোনাৰ আচলতে এটা 36 পইণ্ট মেটচিং চিষ্টেম আছে যাক অষ্টকুট মিলন বুলি কয় তাত 8টা বস্তু চাই 8টা পইণ্টছ মেটচ কৰে টোটেল 36 পইণ্টছ মিলাই চাব লাগে সেই 36ৰ ভিতৰত 18 পইণ্টছ 18টা পইণ্ট আহিলে মানে বিয়াখন পাতিব পাৰে আৰু ৰাখিটো হৈছে তাৰ এই 8টাৰ ভিতৰত মাত্ৰ এটা পইণ্ট ত' তাতে যদি ভালকৈ মেটচিং হোৱা নাই এই প্ৰব্লেমবোৰ আহে এতিয়া তাৰ প্ৰতিকাৰ হিচাপে প্ৰথম আমি চাব লাগিব যে মোৰ তালৈ যদি আহে মই চাওঁ যে দুজনৰ মেটচিং হৈছিল নে নাই যদি নাই হোৱা এতিয়াতো উপায় নাই এতিয়া ডিপেণ্ড কৰে কোনটো গ্ৰহৰ কাৰণে প্ৰব্লেম হৈছে সেই গ্ৰহটোৰ প্ৰতিকাৰ কৰা হয় আৰু ছেকেণ্ডলি এখন পূজা আছে যোগমায়া পূজা কৰিলে হাজবেণ্ড ৱাইফৰ ডিছপিউটবোৰ বহুতখিনি কমি যায় আৰু আপোনাৰ কি বুলি কয় নাৰী দুখো থাকে কেতিয়াবা নাৰীৰ দুখ বা মাংলিক দুখ থাকিলেও আপোনাৰ এই মেৰিটেল ডিছপিউট হয় আৰু নাৰী দুখত কি হয় আপোনাৰ যদি ধৰি লওক
হাজবেণ্ড ৱাইফৰ ভিতৰত কোনোবা এজন মাংলিক মেটচিঙত সেইটো তেওঁলোকে নাচালে, যোনে কুস্তি মিলালে তেওঁলোকে নাচালে বা কুস্তি মিলোৱা নাছিলে, তেতিয়া মাংলিক দুখৰ উপায় কৰিব লাগিব, বিয়াৰ পিছতো কৰিব পাৰি। আৰু নাৰী দুখ হৈছে, নাৰী দুখ হ'লে সন্তান জন্ম হোৱাত দিলে হয়, হাজবেণ্ড ৱাইফৰ মাজতো কাজিয়া হয় বা তেওঁলোকৰ বিবাহৰ পিছত তেওঁলোকৰ হেল্থ বেয়া হয়। তো নাৰী দুখৰ উপায় হৈছে নাৰী দুখ নিবাৰণ পূজা এখন আছে, আৰু ব্ৰাহ্মণক গাই আৰু মানে গাখীৰ খাই থকা বাচ্চা, সেই গাইজনীৰ গাখীৰ খাই থকা বাচ্চাৰ সৈতে দান দিব লাগে। এইটো হৈছে নাৰী দুখৰ উপায়। তো আপোনাৰ এইবোৰো চলিউশ্যন আছে। যদি কোনোবাই ধৰি লওক আহিব বিচাৰে, মই তেনেকুৱা যদি প্ৰব্লেম থকা মানুহ আছে, আহিলে মই গাইড কৰি দিম। আচলতে যিহেতু জ্যোতিষ শাস্ত্ৰৰ মতে মানুহৰ ভাগ্য অথবা ভৱিষ্যত গণনা কৰা হয়, গতিকে জ্যোতিষ শাস্ত্ৰৰ পৰা এজন মানুহৰ কেনেকুৱা ধৰণৰ লাভ হ'ব পাৰে অথবা কেনেকুৱা ধৰণৰ লোকচান হ'ব পাৰে, এই বিষয়ে আপুনি আমাৰ দৰ্শকসকলক অকণমান কৈ দিয়ক। এইটো আপুনি ভাল প্ৰশ্ন কৰিলে, কিন্তু লোকচান হ'বলেতো মানে লোকচান হোৱাটো কোনো কথাই নুঠে, লাভেই হ'ব জ্যোতিষীৰ তাত আহিলে। প্ৰথম কথা হৈছে যে আপুনি লাইফত এটা ডিৰেকশ্যন পাই যাব। এতিয়া বহুত মানুহে ধৰি লওক, বহুত ডেকা ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি পেলাই এইটো বুজি নাপায় যে বিজনেছ কৰিম নে চাকৰি, বা বিজনেছ কৰিলে কি বিজনেছ কৰিম। জ্যোতিষীৰ তাত আহিলে আপুনি ক্লেৰিটি পাই যাব যে আপোনাৰ কাৰণে চাকৰি ভাল নে বিজনেছ ভাল, আৰু বিজনেছ কৰিলে কোনটো লাইনত যাব লাগে। ছেকেণ্ডলি আপোনাৰ অফক'ৰ্ছ যেনেকৈ মই আপোনাক অলপ দেৰি আগতে ক'লোঁ, বিবাহৰ ক্ষেত্ৰত খুব কমত আহে যে দুজন মানে ল'ৰা ছোৱালীৰ কুস্তি মিলিছে নে নাই। সেই মেটচিংটো বিয়াৰ আগতে কৰিলে গম পাই যায় যে বিয়াখন চলিবনে নাই, সন্তান হ'বনে নাই, সন্তানত দিলে হ'ব নেকি। আৰু মানুহ এজনৰ ধৰি লওক প্ৰিভেনশ্যনটো কামত আহে। ধৰি লওক আপুনি আগতেই গম পাই যায় যে আপোনাৰ ডায়েবেটিছ বা ব্লাড প্ৰেছাৰ বা কিবা হাৰ্টৰ প্ৰব্লেম আগলৈ হ'ব পাৰে নেকি। সেইমতে আপুনি সাৱধান হয় আপোনাৰ নিজৰ ডায়েট আৰু আপোনাৰ নিজৰ লাইফষ্টাইল চেঞ্জ কৰিব পাৰে। আৰু ধৰি লওক আপুনি প্ৰপাৰ্টি কিনা প্লেন কৰিছে, আপুনি কেতিয়া কিনিব পাৰিব বা কেতিয়া প্ৰপাৰ্টি কিনিলে লাভ হ'ব, এই সকলোখিনি কথা আপুনি এষ্ট্ৰলজিৰ থ্ৰুদি একদম আপুনি ক্লেৰিটি পাই যাব, আপুনি বুজি পাব নিজৰ লাইফত আপুনি কি কৰিব লাগিব। বৰ্তমান সময়ত দেখা গৈছে বহুতো লোকে আচলতে শনি গ্ৰহক ভয় কৰে অথবা শনি গ্ৰহক মানি চলে, গতিকে এই ক্ষেত্ৰত আপুনি আমাৰ দৰ্শকসকলক কেনেকুৱা ধৰণৰ কি কথা জনাব বিচাৰিছে? হয়, শনি হৈছে এটা য়োগকাৰক গ্ৰহ, এটা কাৰ্মিক প্লেনেট বুলি কয়। শনিয়ে চবকে দিগদাৰি নিদিয়ে, আৰু শনিক ভয় কৰিবলগীয়া তেনেকুৱা বিশেষ কাৰণ নাই। শনিয়ে তাক দিগদাৰি দিয়ে, তেনেকুৱা ব্যক্তিক দিগদাৰি দিয়ে যোনে পূৰ্ব জন্মত কিবা বেয়া কাম কৰিছিল। আৰু কেইটামান লগ্নৰ কাৰণে কিন্তু শনি গ্ৰহ খুব ভাল গ্ৰহ, যেনেকুৱা হ'ল বৃষ লগ্ন, তুলা লগ্ন। বৃষ আৰু তুলা লগ্নৰ কাৰণে শনি হৈছে য়োগকাৰক গ্ৰহ। আৰু শনিয়ে জাক দিয়ে, বহুত দিয়ে। কাৰোবাৰ যদি তুলা লগ্ন বা বৃষ লগ্নৰ কুস্তি যদি শনি পঞ্চম, নৱম বা দশম স্থানত বহি থাকে, তেনেকুৱা ব্যক্তিয়ে শনিৰ মহাদশাত লাইফত খুব উন্নতি কৰিব পাৰে। আৰু চাদে চাতিত শনিয়ে দিগদাৰি দিয়ে, কিন্তু শনিৰ চাদে চাতিত বিশেষকৈ কৰ্কট লগ্ন, সিংহ লগ্ন বা যিকেইটা বৃহস্পতিৰ লগ্ন, ধনু বা মীন লগ্নৰ ব্যক্তিক বেছি দিগদাৰি দিয়ে। চাদে চাতি হৈছে শনিৰ ট্ৰেনজিট। চন্দ্ৰৰ পৰা এটা ঘৰ আঁতৰত যদি শনি ট্ৰেনজিট কৰে বা চন্দ্ৰৰ ওপৰেদি জন্ম কুণ্ডলীত চন্দ্ৰ য'ত বহি থাকে, চন্দ্ৰ য'ত বহি আছে তাৰ পৰা এটা ঘৰ আঁতৰত বা চন্দ্ৰৰ ওপৰেদি ট্ৰেনজিট বা চন্দ্ৰৰ পৰা এটা ঘৰ আঁতৰি পেলাই ট্ৰেনজিট, এইটোক চাদে চাতি বুলি কয়। এইটো 7.5 years পিৰিয়ড এটা। 7.5 years এইকাৰণে কাৰণ 3টা ৰাশিত শনি ট্ৰেনজিট কৰিলে চাদে চাতি চলে, এটা ৰাশিত শনিয়ে 2.5 বছৰ ট্ৰেনজিট কৰে। গতিকে যিহেতু আমাৰ হাতত সময় কমি আহিছে, গতিকে আমাৰ দৰ্শকসকলে আপোনাক কি ধৰণে কেনেকৈ লগ পাব পাৰে বা ভৱিষ্যতে কেনেকুৱা হ'ব 2026 বৰ্ষটো, আপোনাক কি ধৰণে ক'ত লগ পাব, আপোনাৰ ঠিকনাটো আপুনি আমাৰ দৰ্শকসকলক এবাৰ জনাই দিয়ক। মোৰ ফোন নম্বৰটো হৈছে 70860602221, আৰু মোৰ চেম্বাৰটো হৈছে শক্তি এষ্ট্ৰ হাবৰ নামত আছে, 6 মাইল GS ৰোড, ৰাজস্থান লাইমিটিগৰ ওচৰত। আৰু মোৰ ৱেবছাইটটো হ'ল www.astrologerpranabsaikia.com। গতিকে ধন্যবাদ জনাইছোঁ আপোনাকো আমাৰ ষ্টুডিঅ'ৰ মাজত আহি আপুনি আমাৰ দৰ্শকসকলক এইখিনি সময় দিয়াৰ বাবে। আৰু যিহেতু নৱবৰ্ষ সমাগত, গতিকে সকলোৱে সাজু হওক নৱবৰ্ষক আদৰিবলৈ। আপোনালোকৰ বাবেও নৱবৰ্ষ সুখৰ হওক, মংগলময় হওক, তাকে কামনা কৰিছোঁ। ধন্যবাদ।